হেল্ল' বন্ধুসকল, আজি মই এটা ভিডিঅ' বনাব ওলাইছোঁ। আপোনালোকে চাব, ঘৰতে এই কাম কৰি আছোঁ, কেনেকৈ দিনটো যায় মই দেখুৱাই আছোঁ। আৰু ভিডিঅ'খিনি বনাব পৰা নাই, আপোনালোকক দিব পৰা নাই। তথাপিও আপোনালোকে চাই আছে, ভাল লাগিছে ভিডিঅ'বিলাক যিমান বনাইছোঁ। আপোনালোকে চাই আছে, মৰম দিছে, সেইকাৰণে এটা ভিডিঅ' বনাব ওলাইছোঁ। সৰু চাই থাকিব। এইখনে হ'ল মাটি কটা অস্ত, এইখনৰে কাটা যাব এতিয়া। আৰু আহি আছে আমাৰ মানুহ লগাইছোঁ আৰু এজন মেকুৰী, সেইটো মুণ্ডা মেকুৰী তাত চলিছে। এতিয়া এই কাটব লাগিব, ধৰ মাটি কাট। কিয়নো কাটব লাগিব, ইছ কথা ক'ব আহিছি। দে মোবাইল পিছত চাবি, কৰ আগতে কাম কৰ। এতিয়া কাম কৰিব আহিছি, আহি মোবাইল চাই আছে। হে চোৱাগিলা নেকি মোবাইলে, কেৱল মোবাইলটো এতিয়া কামত লগাই দিম। চাই থাকচোন, আপোনালোকে কাম কৰিব পাৰে নোৱাৰি। বঢ়িয়া ভাল কাম। মই ইফালে মাৰো, এইফালে ফুলকে নিব লাগিব, এনেই নহয় চাউল। কি মুখৰ ওচৰলৈ নিব লাগে কেমেৰা? কি ফাল্টু কথা কৈ আছা? কি মই ৰিলছ বনাই থাকোঁ ভাবিছা নেকি? এই এনেকৈ মাতি দিব স্পীড মানে লাহে সেনেকৈ কোডাল মাৰে নেকি? কোডালখন মাৰিব লাগে দেখিছানে? বইনীয়াকে মাৰিব লাগে নে দাইদিয়াকে মাৰিব লাগে? কথাটো কৈছোঁ, বইনীয়াকে নে দাইদিয়াকে? আপোনালোকে কমেণ্ট কৰি জনাবিচোন বাৰু। এইগিলা নাজানে, এইবিলাক কোনো কাম কৰিব লাগে চবে। কিন্তু ভিডিঅ'খিনি বনোৱাৰ এক্সপাৰ্ট। হ'ব পাৰিম দে আৰু। আৰু এটা কথা, এইগিলা মই ঘৰত এইগিলা ৰৈছোঁ, মাকৈ গছ, বাঙানা, জলকীয়া এইগিলা আছে, চাওক দেখুৱাই আছোঁ। এনেই নাথাকোঁ ঘৰত, চাই থাকোঁ এইগিলা কি কৰি আছোঁ। মই এটা অমিতা বুলি ৰুইছোঁ, চাওকচোন এইটো হ'বনে? উঠাই আনি ৰুইছোঁ বাৰু, হ'ব লাগে। হ'বই আৰু। এই মাকৈ ফুলিছে, চাওক কি ধুনীয়াকৈ হৈছে গাছডাল। গাছবোৰ চাওক, এইবিলাক দুটা হৈছে। মজা এইবিলাক সৰু হৈ আছে, সাৰ পোৱা নাই। এইবোৰ এইবোৰ বাগানা লাগিছে। বাগানা বহুত হৈছে, বাগানা খাইছোঁ বহুত আমি। ডাঙৰ বেঙেনা, ফলা বেঙেনা বুলি কয় নেকি, লাগি আছে এইবিলাক। এইবোৰ আৰু এইবিলাক বেঙেনা গছ ৰোৱা হৈছে। এই জলকীয়া ৰুইছোঁ, আৰু এয়া লাগিছে জলকীয়া হৈছে। ভোট জলকীয়া ফেভাৰেট হয় মোৰ, আৰু বহুতৰ ফেভাৰেট এইটো। এয়া হৈ আছে। মাকৈ এইগিলা ইয়াতো ৰোৱা হৈছে, মাকৈটো সৰু হৈ আছে বাৰু, এতিয়া হয় গম নাপাম আৰু। জলকীয়া গছ লাইন আছে, জলকীয়া গাছ ধুনীয়া হৈ আছে, ধুনীয়া হৈছে। এনেকুৱা খেতিবিলাক কৰি থাকিলে ঘৰত থাকিও ভাল লাগে, এইবিলাক কৰি থাকিব লাগে। এইবিলাক আৰু এইটো ধুনীয়া, আৰু ডাল ভৰি লাগিছে, পকি আছে। ঘৰত থাকিলে টাইমটো এনেকৈয়ে যায় আৰু, ঘৰত থাকিলে এনেকুৱা কৰি থাকিব লাগে। আৰু ডাঙৰ বেঙেনা দেখুৱা মোক কি ধুনীয়া হৈ আছে, সেইটো ৰুব লাগিব। এইটোৰ পৰা আকৌ হ'ব, এইটো চাওক ডাঙৰ। খেতি কৰি ভাল লাগে, ধুনীয়া খেতি কৰিব লাগে। সকলোৱে কিমান কিনি খাব সাৰুৱা বস্তু, এইবিলাক খাব লাগে। নেচাৰেল পৰিৱেশত ধুনীয়া হৈছে। আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু আপোনালোকৰ মৰমত ভিডিঅ' বনাই থাকিম আৰু। ধন্যবাদ, ৰাখিছোঁ। আকৌ পুনৰ ভিডিঅ'ত লগ পাম। বাই।